মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে নাইবা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিবৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰিব পাৰে। নমস্কাৰ, মই দিগন্ত। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে দ্বাদশ শ্ৰেণীৰ MIL অসমীয়া বিষয়ৰ তৃতীয় গোটৰ মূল্যবোধ শিক্ষা পাঠটিৰ পৰা আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কেইটামান অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ সমূহ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তথ্যসমূহ ভালদৰে আয়ত্ত কৰিবলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল, বিষয় অনুসৰি প্ৰশ্নোত্তৰ, অধ্যয়ন কৌশল, মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে। তোমালোকে ভিডিঅ'বোৰ চাবা। ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ পৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজি আলোচনা কৰিবলৈ লোৱা প্ৰতিটো প্ৰশ্নত পৰীক্ষাত 2 অথবা 3 নম্বৰকৈ মূল্যায়ন কৰা হ'ব। তোমালোকে মনোযোগেৰে ভিডিঅ'টো উপভোগ কৰি প্ৰশ্নোত্তৰসমূহ ভালদৰে আয়ত্ত কৰি ল'বা। প্ৰশ্নৰ বিপৰীতে কোনটো প্ৰশ্ন কিমান চনৰ ফাইনেল পৰীক্ষাত আহিছিল সেইটো লিখা আছে। ব'লা এতিয়া আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, মূল্যবোধ বুলিলে কি বুজা? ভাৰতীয় দৰ্শনত মূল্যবোধক কি ভাগত ভগোৱা হৈছে? এইটো প্ৰশ্ন 2009 আৰু 2011 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ বিকাশত অৰিহণা যোগায়। মূল্যবোধৰ মাজেৰে মানুহৰ কৰ্ম আৰু চিন্তাৰ প্ৰকাশ হয়। ভাৰতীয় দৰ্শনত মূল্যবোধক 4টা শ্ৰেণীত ভগোৱা হৈছে। সেইকেইটা হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। 2 নম্বৰ প্ৰশ্ন, বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা। এইটো প্ৰশ্ন 2010 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱাটো পৰিলক্ষিত হৈছে। মূল্যবোধে মানুহৰ সামাজিক জীৱন পৰিচালিত কৰে। মূল্যবোধৰ জৰিয়তেহে মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। সমাজত মানুহে মৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিবলৈ হ'লে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ অতি প্ৰয়োজনীয়। মূল্যবোধ অবিহনে প্ৰকৃততে মানুহ আৰু অন্যান্য জীৱ জন্তুৰ মাজত বিশেষ প্ৰভেদ নাথাকিব। সেয়েহে বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আছে। 3 নম্বৰ প্ৰশ্ন, নন্দনতাত্ত্বিক মূল্যবোধ মানে কি বুজা? এইটো প্ৰশ্ন 2012 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। নন্দনতাত্ত্বিক মূল্যবোধ আন কথাত সৌন্দৰ্যবোধ বুলি ক'ব পাৰি। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে যে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেইবাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। 4 নম্বৰ প্ৰশ্ন, মনোবিজ্ঞানীসকলে নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই কি বিশেষ 4টা আচৰণ চিনাক্ত কৰিছে? এইটো প্ৰশ্ন 2012 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণ চিনাক্ত কৰিছে। সেই 4টা আচৰণ তলত উল্লেখ কৰা হ'ল: যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় দৰ্শনত মূল্যবোধ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি? এইটো প্ৰশ্ন 3 বাৰ আহিছিল 2012, 18 আৰু 2022 চনৰ ফাইনেল পৰীক্ষাত। উত্তৰটো মন কৰিবা। ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰাই ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে। সেই 4টা হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। 6 নম্বৰ প্ৰশ্ন, আধ্যাত্মিক মূল্যবোধ মানে কি? এইটো প্ৰশ্ন 2012 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। আধ্যাত্মিক মূল্যবোধৰ লগতে ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ বা আত্মাৰ বিকাশে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে।
আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবে আজিৰ সমাজখন বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক হৈ পৰিছে। 7 নম্বৰ প্ৰশ্ন, মূল্যবোধ বুলিলে কি বুজা? এইটো প্ৰশ্ন 2013 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ বিকাশত বা কল্যাণত অৰিহণা যোগায়। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয়। 8 নম্বৰ প্ৰশ্ন, প্ৰকৃতিবাদী দাৰ্শনিকৰ মতটি লিখা। এইটো প্ৰশ্ন 2014 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। প্ৰকৃতিবাদী দাৰ্শনিকৰ মতটি হৈছে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে। 9 নম্বৰ প্ৰশ্ন, কেনেধৰণৰ কাৰ্যৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি? এইটো প্ৰশ্ন দুবাৰ আহিছিল 2014 আৰু 2015 চনৰ ফাইনেল পৰীক্ষাত। উত্তৰটো মন কৰিবা। ব্যক্তিৰ যি কামে বা প্ৰয়োজন পূৰণে আনৰ অপকাৰ কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰে, তেনে কামৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি, যেনে ক্ষুধা, অজ্ঞতা, বেমাৰ আজাৰ, অশান্তি আদি কাৰ্য। 10 নম্বৰ প্ৰশ্ন, মূল্যবোধ সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়? এইটো প্ৰশ্ন 2016 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। মূল্যবোধ সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন কাৰ্যাৱলী আদি দিশক সামৰি লয়। 11 নম্বৰ প্ৰশ্ন, সহজ অৰ্থত মূল্যবোধ মানে কি? এইটো প্ৰশ্ন দুবাৰ আহিছিল 2018 চন আৰু 2020 চনৰ ফাইনেল পৰীক্ষাত। উত্তৰটো মন কৰিবা। প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। সেই সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে। 12 নম্বৰ প্ৰশ্ন, মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। এইটো প্ৰশ্ন 2019 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম হ'ল নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, অৰ্থনৈতিক মূল্যবোধ, নান্দনিক মূল্যবোধ। 13 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে? এইটো প্ৰশ্ন 2018 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম, গণতান্ত্ৰিক, সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে স্বাধীনতা, ক্ষমতা, ন্যায় আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। 14 নম্বৰ প্ৰশ্ন, নৈতিক স্বতন্ত্ৰতা মানে কি বুজা? এইটো প্ৰশ্ন 2022 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। নৈতিক স্বতন্ত্ৰতা মানে নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা। 15 নম্বৰ প্ৰশ্ন, ধৰ্ম আৰু মোক্ষ বুলিলে কি বুজা? এইটো প্ৰশ্ন 2023 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। উত্তৰটো মন কৰিবা। ধৰ্ম হৈছে মনোনীত আচৰণ, নৈতিকতা, বিশ্বাস, বিশ্ব দৰ্শন, গ্ৰন্থ, পবিত্ৰ স্থান, ভৱিষ্যতবাণী, নৈতিকতা বা সংগঠনৰ এক সামাজিক সাংস্কৃতিক প্ৰণালী। আৰু মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটোৰ মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। আজি আমি 15টা দৰকাৰী প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ। তোমালোকে এই প্ৰশ্নকেইটা ভালদৰে বুজি লৈ নিজৰ ধৰণেৰে লিখিবলৈ অভ্যাস কৰিবা। নৈতিক মূল্যবোধ, নান্দনিক মূল্যবোধ, অৰ্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ আৰু ৰাজনৈতিক মূল্যবোধ এইকেইটাৰ চমুটকা চাই থবা। এনেদৰে প্ৰতিটো পাঠৰ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা ভিডিঅ' আমাৰ এইটো চেনেলত পাই থাকিবা। ভিডিঅ'বোৰ তথ্য সমৃদ্ধ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ চিলেবাছত থকা প্ৰতিটো গল্প আৰু কবিতাৰ সাৰাংশ শাৰী অনুসাৰে অসমীয়ালৈ ব্যাখ্যা, পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ, চুটি প্ৰশ্নৰ উত্তৰ, দীঘল প্ৰশ্নৰ উত্তৰ, পৰীক্ষাৰ বাবে দৰকাৰী সকলো প্ৰশ্নৰ উত্তৰ, গ্ৰামাৰ, ৰাইটিং ছেকশ্যন আৰু মডেল প্ৰশ্ন কাকত এনেবোৰ বিষয়ত বহুতো ভিডিঅ' প্ৰস্তুত কৰি পৃথকে প্লেলিষ্ট বনাই থৈছোঁ। ডেছক্ৰিপশ্যনত লিংকবোৰ আছে, তোমালোকে ভিডিঅ'সমূহ চাবা। আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ। এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবলৈ নাপাহৰিবা। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।